নমস্কাৰ পকৰা ফৌজিৰ বিশেষ অনুষ্ঠান ফকতীয়া বাবুকলৈ মই ভুটুৱা পকৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ত এনে দুজন ফকতীয়া ব্যক্তি উপস্থিত আছে যিজনক দেখাৰ লগে লগে হয়তো আপোনালোকৰ মূৰৰ কামৰণি আৰম্ভ হ'ব পাৰে, কিন্তু বুকুত অকণমান সাহস বান্ধি লৈ আপোনালোকে মূৰত অকণমান ভিক্স সানি লৈ ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। মই প্ৰথমে চিনাকি কৰি দিবলৈ ওলাইছোঁ। মোৰ সোঁফালে আছে অসমৰ এগৰাকী গায়ক শীতল কুমাৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আনহাতে মোৰ বাওঁফালে আছে অসমৰ এগৰাকী অভিনেতা মিষ্টাৰ কে পি শীতল ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। দুয়োগৰাকীকে মই প্ৰথমে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনালোকৰ নামটো লৈ। আপোনালোকৰ নামটোত কেইদিনমানৰ আগলৈকে শীতল শব্দটো ব্যৱহাৰ হোৱা নাছিলে, কিন্তু এতিয়া দেখিবলৈ পাইছোঁ আপোনালোকে কেইদিনমানৰ পৰা শীতল শব্দটো ব্যৱহাৰ কৰিছে, নামটো সলাই পেলাইছে। কি ক'ব এই বিষয়ে? মানে এইকেইদিন অসমৰ ৰাইজে আমাক ইমান মৰম কৰিছে যে তেওঁলোকক সন্মান জনাই আমি আমাৰ নামটো সলাই শীতল নামটো লগাই দিছোঁ। মানে আপোনালোকে ক'ব বিচাৰিছে যে আপোনালোকৰ মানে ৰাইজে আপোনালোকক যিহেতু শীতল মাছৰ সৈতে এইকেইদিন তুলনা কৰি আছে, সেইটো কাৰণে আপোনালোকে আপোনালোকৰ নামটো সলাই দিছে নে কি কয়? হয়। মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকে কেইদিনমানৰ আগলৈকে পকলমা পাৰ্টিৰ বিৰুদ্ধে খুব আন্দোলন কৰিছিলে, আপোনালোকে অনশন কৰিছিলে, আন্দোলন কৰিছিলে, কিন্তু এতিয়া আপোনালোকে পকলমা পাৰ্টিক ছাপোৰ্ট কৰিছে, পকলমা পাৰ্টিক জইন মাৰিছে। এই বিষয়ে আপোনালোকে কিবা কি ক'ব? কিবা ৰহস্য আছে নেকি আৰু? চাওক, সঁচা কথাটো ক'বলৈ হ'লে আমি আন্দোলন কৰিছিলোঁ মানে মানুহৰ মাজত ফেমাছ হ'বৰ কাৰণে। ভাবিছিলোঁ আন্দোলন কৰিম আৰু মানুহৰ মাজত নিজৰ মানে পপুলাৰিটিটো বঢ়াম, কিন্তু তাৰ মাজতে আহিলে মূৰ্তি বেমাৰ এটা চব মিলাই। সেইকাৰণে এতিয়া অকণমান চলিবলৈও অসুবিধা হৈছে। সেইকাৰণে ভাবিলোঁ পকলম্বা পাৰ্টিতে আকৌ পুনৰ আহি যোগদানটো দি দিওঁ, তেতিয়া তাৰপৰা কিবা সহায় চহায় পাওঁ বা সাহায্য চাহায্য। নিশ্চয়কৈ মানে আনহাতে ৰাইজে ভালদৰে নাজানে যে মই গান গাওঁ, আৰু যিসকলে জানে সেইসকলে মোৰ গান শুনিবলৈ সাহস নকৰে, আৰু যিসকলে শুনে সেই গানবোৰ ৰাতিপুৱা সুধিলে দিনৰ দিনটো তেওঁলোকৰ মূৰৰ বিষ, আৰু ৰাতি শুনিলে গোটেই ৰাতিটো টোপনি ক্ষতি হয়। সেইকাৰণে মই ভাবিছিলোঁ আন্দোলন কৰি মোৰ ফিল্ডখন অলপ বহাম, কিন্তু এয়া চব নষ্ট হৈ গ'ল। হয়, মানে এক কথাত ক'বলৈ গ'লে এতিয়া আপোনালোকে এটা দুমুখীয়া চৰিত্ৰ লৈ আছে। কেইদিনমানৰ আগলৈকে আন্দোলন কৰিছিলে, এতিয়া সেইটো পাৰ্টিতে আকৌ যোগদান কৰিছে। মানে এক কথা ক'বলৈ হ'লে আপোনালোকে এটা দুমুখীয়া চৰিত্ৰ লৈ এতিয়া জীয়াই আছে নেকি? উপায়টো নাই আৰু কি কৰিব। হয়, এতিয়া আপোনালোকৰ গানটোতো মই শুনা মনত নপৰে, কে পি শীতল ডাঙৰীয়াৰ অভিনয়টো মই ক'ৰবাত দেখা মনত নপৰে। আপুনি জুনিয়ৰ এক্টিং কৰে চাগে, খুব মানে মনত নপৰে। আপুনি গান এটা গাই দিব পাৰিব নেকি? মানে মোৰ মাতটো ষ্টুডিঅ'তহে ভাল, ইয়াত ভাল নহ'ব, ষ্টুডিঅ'তে ভাল হয়। মোৰ হাতত এটা গান আছে যিটো নেকি কে পি শীতলে অভিনয় কৰিছোঁ, মই সেইটোকে বজাই দিছোঁ। ঠিক আছে প্ৰিয় দৰ্শক, আমি এওঁলোকৰ গানটো উপভোগ কৰোঁ নে কি কয়? অমাৱস্যাৰ এটি জোনাকী নিশা, আকাশেদি উৰিছিল এজাক মতলীয়া হাতী, গছৰ ডালত পৰি কুলিয়ে বিনাইছিল কা 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 কৰি মোৰ চেনাই ঐ, কা 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 কৰি। কাৰেণ্টটোৱে গুচি গ'ল।